Hi guys, hope you are all have fine, okay? Okay, আপোনালোক অসম আৰু অৰুণাচলৰ সীমা বিবাদত যোৱাকালি যি বিশ্ব পৰিৱেশ দিৱস দিনা ঘটনা এটা ঘটি গ'ল এই সবিশেষ নিশ্চয় পালে আৰু যদি নিউজটো পোৱা নাই জনাই আছোঁ আপোনাক তাৰ আগতে আপোনাক এইটো মনত পেলাই দিওঁ এই বৰ্ষৰ 20 এপ্ৰিল তাৰিখে ভাৰতৰ গৃহমন্ত্ৰীৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু দুয়ো ৰাজ্যৰ সীমা বিবাদক লৈ চুক্তিখন স্বাক্ষৰ কৰে ওকে কিন্তু এই স্বাক্ষৰ কিমান লাগু হ'ল তাৰ আমি 2 দিন পিছতে প্ৰমাণ পাই গৈছিলোঁ চুক্তি স্বাক্ষৰ 24 ঘণ্টা নহওঁতে অৰুণাচলৰ দুৰ্বৃত্ত অসমৰ মাটি আবেদ কৰিবলৈ চেষ্টা চলাইছিল ওকে চুক্তিখনত 800 কিলোমিটাৰ দীঘল অসম আৰু অৰুণাচলৰ সীমা বিবাদ অন্ত পেলোৱাৰ লগতে 123খন গাঁও যি অসম আৰু অৰুণাচলৰ সীমাৱৰ্তী অঞ্চলত আছে আৰু এই গাঁওবোৰ এইটো আশ্বাসটো পাইছিল যে দুয়ো ৰাজ্যৰ মাজত সীমাক লৈ খামখেয়ালি এতিয়া আৰু নহ'ব কিন্তু স্বাক্ষৰ হোৱা 24 ঘণ্টা নহওঁতে অৰুণাচলৰ দুৰ্বৃত্ত যি ৰূপ দেখালে আৰু যোৱাকালি যিটো এটা ঘটনা ঘটি গ'ল তেনে ক্ষেত্ৰত দুয়ো ৰাজ্যৰ মাজত হোৱা চুক্তি স্বাক্ষৰে সীমা বিবাদৰ ক্ষেত্ৰত কিবা সমাধান আনিল নে ইয়া প্ৰশ্নটো হয় ওকে তেতিয়াহ'লে যোৱাকালিৰ ঘটনাটো কেনেধৰণৰ আছিল যোৱাকালি 5 জুন বিশ্ব পৰিৱেশ দিৱস আছিল বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধেমাজিৰ অসম অৰুণাচল সীমান্ত সুৰক্ষা নামৰ সংগঠনটোৱে পাণবাৰীত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠনটোৰ সভাপতি বগা চুতীয়াৰ নেতৃত্বত স্থানীয় লোকসকলে পাণবাৰীত যি সংৰক্ষিত বনাঞ্চল তাত বৃক্ষৰোপণৰ বাবে উপস্থিত হয় আৰু সেই সময়তে কিছুমান অৰুণাচলৰ দুৰ্বৃত্তই আহি বৃক্ষৰোপণৰ বাবে বাধা দিব ধৰে আৰু ইয়াক লৈ সংগঠন আৰু অৰুণাচলৰ দুৰ্বৃত্তৰ মাজত এটা কাজিয়া আৰম্ভ হয় অসম অৰুণাচল সীমান্ত সুৰক্ষা সংগঠনটোৱে সেইখিনি মাটি অসমৰ বুলি ক্লেইম কৰে আৰু অৰুণাচলৰ সেই দুৰ্বৃত্তবোৰেও সেইখিনি মাটি অৰুণাচলৰ বুলি ক্লেইম কৰিবলৈ ধৰিছিল আৰু দুয়ো গ্ৰুপৰ মাজত উত্তেজিত পৰিৱেশ হৈ পৰাত অৰুণাচলৰ দুৰ্বৃত্তই লৈ অহা চকা অস্ত্ৰৰে সংগঠনৰ লোকসকলক মাৰপিট কৰিবলৈ ধৰিল আনকি অৰুণাচলৰ দুৰ্বৃত্তই লৈ অনা বন্দুকেৰে গুলীচালনা আৰম্ভ কৰি দিয়ে আৰু এই ঘটনাস্থলীতে সংগঠনৰ সভাপতি বগা চুতীয়াৰ মৃত্যু হয় নিউজত প্ৰকাশ মতে আহত এজন মেডিকেললৈ লৈ যোৱাৰ ৰাস্তাতে মৃত্যু হয় আৰু 3জন লোকক অৰুণাচলৰ দুৰ্বৃত্তই ধৰি লৈ যায় ওকে এই ঘটনাৰ প্ৰত্যক্ষকাৰীসকলৰ মতে 40 জনীয়া দল এজন অৰুণাচলৰ বৃক্ষৰোপণ বাধা দিব আহে এই 40জন মানুহৰ হাতে হাতে চকা অস্ত্ৰ আৰু বন্দুক আছিল আৰু ইয়াৰ পিছত বলেৰো পিকআপ এখনত 15-20 জন অৰুণাচলী দুৰ্বৃত্ত হাতে হাতে বন্দুক লৈ আহি ওলায় আৰু পিছত অসমৰ লোকসকললৈ গুলীচালনা আৰম্ভ কৰি দিয়ে ওকে আপোনাৰ এই ক্ষেত্ৰত প্ৰশ্ন হ'ব এই অৰুণাচল দুৰ্বৃত্তবোৰ সন্ত্ৰাসবাদী নেকি হাতে হাতে বন্দুক থাকে যে হয় নিশ্চয় এয়া আমেৰিকাতো নহয় হাতে হাতে বন্দুক লৈ থাকিবৰ বাবে ক'ত বা সিহঁতে পাৰ্মিশ্যন পালে ওকে বিনা পাৰ্মিশ্যনত বন্দুক ৰখাটো আমাৰ ভাৰতবৰ্ষতো অপৰাধ হয় ওকে চোৱা এনেধৰণৰ কাম মুক্ত আকাশত সেইবোৰ মানুহে কৰিব পাৰে যাৰ কোনো প্ৰশাসনৰ প্ৰতি ভয় নাথাকে ওকে এটা দুৰ্বল প্ৰশাসনৰ ভিতৰত মানুহে এনে কাম কৰিবলৈ সাহস কৰে ওকে মই বহু নেশ্যনেল টিভিত এইটো দেখা পাওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ক্ষমতাশালী নেতা হেমন্ত বিশ্ব শৰ্মা বুলি কোৱা মই তেতিয়া এইটো কথাটো ভাবিছিলোঁ এইটো কোৱা কিমান উত্তম উত্তৰ পূৰ্বাঞ্চলত 7টা ৰাজ্য 7জন লিডাৰ আছে ইহঁতে কেনেদৰে ল'ব এই কথাটোক কিন্তু এতিয়া এনেবোৰ ঘটনা দেখাৰ পৰা এতিয়া ৰিলেক্স হয় নিশ্চয় হেমন্ত ইজ দ্য বেষ্ট ওকে মই অসমবাসীলৈ এইটো অনুৰোধ কৰোঁ যে এনেবোৰ দুৰ্বৃত্তৰ কাৰণে অৰুণাচল আৰু অসমবাসীৰ পিপুল টু পিপুল ৰিলেশ্যনৰ ক্ষেত্ৰত কোনো যেন ঘৃণা ভাৱ নাথাকে ইয়ালৈ মই অনুৰোধ কৰোঁ ওকে ভিডিঅ'টো এইখিনিতে শেষ কৰিম থেংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে